হে বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত। আজি আমি যাম জগন্নাথ মন্দিৰত। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গৈ আছোঁ মন্দিৰত, গৈ আছোঁ খোজকাঢ়ি। আগত গাড়ী উঠি ল'ম। এইবিলাক দোকানবিলাক এইটো ভাগিন। আমি এতিয়া সকলোৱে যাম মন্দিৰত। এইখন স্বৰ্গদ্বাৰ শ্মশান। গাড়ীত উঠি লওঁ। মাজত দিব বেটা পিছত আহা আমি পাই গ'লোঁ জগন্নাথ মন্দিৰ। আমি গৈ আছোঁ। বহুত ৰ'দ দিছে বাপ। এতিয়া আমি এইটো গেটেৰে সোমাম। এইফালে আমাৰ বামুণ। এতিয়া আমি যাওঁ। মোবাইল আঙুঠি একো নিব নিদিয়ে ভিতৰত। এয়া আমি গৈ আছোঁ মোবাইল থ'ব। ইয়াতে আমি থৈ লওঁ মোবাইল, জোতা, চেণ্ডেলবিলাক। আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা। ইয়াতে জোতা চেণ্ডেল ল'লোঁ, মোবাইল ল'লোঁ আৰু এতিয়া যাওঁ ঘৰত। এতিয়া আমি সাগৰত যাব ৰেডি হ'লোঁ। চবে কাপোৰ পিন্ধি আছে এতিয়া। এয়া আমাৰ পু এটা। বন্ধু বান্ধৱীসকল, আমি গা ধুই আছোঁ সাগৰত। এইফালে চাওঁ কি এইফালে চাওঁ, এইফালে কিমান মানুহ। এইফালে गुनगुनाती राहों में धड़कने भी तेज है, अब क्या करें, वक्त है तो जीने दे, दर्द है तो सीने दे, ख्वाहिशें সাগৰৰ পৰা। বহুত ভাগৰ লাগিছে, অলপ ৰেষ্ট লওঁ এতিয়া। টোপনিৰ পৰা উঠিলোঁ আৰু এতিয়া আমি আহোঁ অলপ ফুৰি।